কেতিয়াবা সৰু-সুৰা ভোক লাগিলে আপোনাৰ পেটটো ভৰাবলৈ নাইবা ল'ৰা-ছোৱালীক টিফিনৰ কাৰণে দিবলৈ আপুনি এই চফ্ট ভেজি বানটো ট্ৰাই কৰিব পাৰে। এইটো খাবলৈ বহুত টেষ্টি আৰু বহুত কম টাইমতে হৈ যায়। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাটি এটাত অলপমান কুহুমীয়া গৰম পানী লৈ তাতে 1 চামুচ চেনি আৰু 1 চামুচ ইষ্ট দিছোঁ। চবখিনি ভালকে মিক্স কৰি মই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিছোঁ ফৰ্মেট হ'বৰ কাৰণে। এতিয়া বাটি এটাত 2 কাপ ময়দা লৈছোঁ, লগতে টেষ্ট অনুযায়ী নিমখ দি দিছোঁ। আপুনি ময়দাটো নিজৰ কোৱান্টিটি হিচাপে কম বেছি কৰি ল'ব। নিমখৰ সৈতে ময়দাটো ভালকে মিক্স কৰি লৈছোঁ আৰু আমাৰ যিটো ইষ্টৰ মিশ্ৰণ আছিলে সেইটো চাওক 5 মিনিটমান পিছতে পুৰা ফুলি ডাবল হৈ গৈছে। এতিয়া মিশ্ৰণখিনি ময়দাত দি এটা চফ্ট ডো বনাই ল'ম। আমি যিটো বন বনাম বনৰ কাৰণে আমাৰ ডোটো চফ্ট লাগিব। চ' আপুনি এইটো বস্তু ধ্যান ৰাখিব যাতে আমাৰ ডোটো টাইট নহয়। এইটো চাইছেনে কিমান চফ্ট হৈ আছে? এইটো টাইমত আমাৰ হাতত পুৰা লাগি আছে আৰু এইটো পৰ্যায়ত মই অলপমান জাষ্ট ৰিফাইন তেল দি দিছোঁ। দি পিনে জাষ্ট সানি লৈছোঁ। এতিয়া চাওক হাততো লগা নাই আৰু চফ্ট হৈ আছে। এইটো পৰ্যায়ত মই অলপমান জাষ্ট ওপৰেদি তেল লগাই দিছোঁ আৰু ঢাকি পিনে মই আধা ঘণ্টা থৈ দিম। এতিয়া বলক ভেজিটেবলছখিনি ৰেডি কৰি লওঁ। আপুনি ইয়াতে নিজৰ পচন্দ অনুযায়ী যিকোনো ভেজিটেবলছ ল'ব পাৰে। মই ইয়াতে কেপচিকাম আৰু টমেটো লৈছিলোঁ, লগতে পিঁয়াজ এটা দিছিলোঁ কিউব কৰি কাটি আৰু চিলি ফ্লেক্স, টেষ্ট অনুযায়ী নিমখ আৰু অলপমান অৰিগেনো দিছিলোঁ। অৰিগেনো যদি আপোনাৰ ওচৰত নাথাকে হ'লে আপুনি স্কিপ কৰিব পাৰে। এতিয়া ভেজিটেবলছখিনি ভালকে মিক্স কৰি লৈছোঁ মছলাখিনিৰ সৈতে। আধা ঘণ্টামান পিছতে মোৰ ডোখিনি ফুলি গৈছিল আৰু এইটো পৰ্যায়ত মই ডোখিনি সৰু সৰুকে কাটি লৈছোঁ। আপুনি নিজৰ চইচ অনুযায়ী সৰু ডাঙৰ কৰি ল'ব পাৰে। যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ মিছ নহয়। আৰু যদি আপুনি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। এতিয়া ডো অলপমান লৈ জাষ্ট হাতৰ তলুৱাত লৈ অলপমান বহল কৰি লৈছোঁ আৰু ভেজিটেবলছ অলপমান ইয়াৰ ভিতৰত ভৰাই দিছোঁ আৰু হাতেৰে এনেকৈ বন্ধ কৰি দিছোঁ। যিহেতু ডোটো বহুত চফ্ট হয় চ' আপুনি ইজিলি বন্ধ কৰিব পাৰে। আৰু বন্ধ কৰি পিনে হাতৰ তলুৱাত লৈ অলপমান জাষ্ট ৰাউণ্ড কৰি ল'ব। হৈ গ'ল আৰু। গোটেইকেইটা বন মই এনেকৈ বনাই লৈছিলোঁ। মই ৰেচিপিবিলাক যিমান পাৰোঁ ইজি প্ৰচেছত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যাতে আপোনালোকে ঘৰত যদি কেতিয়াবা বনায় তেন্তে আপোনালোকে ঘৰত ফাৰ্ষ্ট টাইমতে পুৰা পাৰফেক্ট বনাব পাৰে। সেইকাৰণে মই আৰু এটা দেখাই দিছোঁ ইয়াতে কেনেকৈ বনাব লাগে এইটো। জাষ্ট আপুনি এবাৰ ভালকৈ চালে গম পাব। এতিয়া বেকিং ট্ৰে এটা লৈছোঁ। মই যিহেতু অভেনত বেক কৰিম, যদি আপুনি গেছত বেক কৰে হ'লে প্লেট বা বাচন এখনত ল'ব পাৰে। বনকেইটা বেকিং ট্ৰেত দি দিছোঁ আৰু ওপৰৰ ফালটো এনেকৈ জাষ্ট অলপমান ফালি দিছোঁ আৰু ইয়াতে মজৰেলা চীজ দি দিছিলোঁ। আপুনি যিকোনো চীজ দি দিব পাৰে ইয়াতে। এতিয়া চাইডেৰে কণীৰ য়েলো পাৰ্টটো মই অলপমান ব্ৰাছ কৰি দিছোঁ যাতে কালাৰটো ধুনীয়া আহে তাৰ কাৰণে। এইটো আপুনি স্কিপ কৰিব পাৰে। এতিয়া মই প্ৰিহিট অভেনত 20 মিনিটৰ কাৰণে বেক কৰি লৈছোঁ। যদি আপুনি গেছত বেক কৰে তেনেহ'লে আগতে 10 মিনিটমান প্ৰিহিট কৰি ল'ব, তাৰপিছত 20 to 25 মিনিটছ বেক কৰি ল'ব। আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চবে ভালে থাকিব। বাই বাই।